নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ তোমালোকে জানা যে যিকোনো কম্পিটিটিভ এক্সাম মানে চাকৰিৰ বাবে আমি আবেদন কৰা বিভিন্ন ধৰণৰ পৰীক্ষাসমূহ আজিকালি OMR চিটত হ'বলৈ লৈছে মানে অবজেক্টিভ কোৱেশ্চনৰ যিবিলাক পৰীক্ষা থাকে সকলোবিলাক পৰীক্ষাই OMRত হয় এই সম্পৰ্কে তোমালোকে জানা এতিয়ালৈকে যিবোৰ গুণোৎসৱ হৈছে তাতো OMR ব্যৱহাৰ হৈছে গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে যিসকলে গুণোৎসৱ পাইছা তেওঁলোকেতো OMR ব্যৱহাৰ শিকিছাই কিন্তু বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে গুণোৎসৱ পোৱা নাই বা ইতিমধ্যে তোমালোকে কলেজ গৈ পালাগৈ তেওঁলোকৰ বাবে এই ভিডিঅ'টো OMR চিটসমূহ কেনেকৈ ফিলআপ কৰিব লাগে আৰু এই ফিলআপ কৰাটো শুদ্ধ হ'লেহে তোমালোকৰ পৰীক্ষাত কি যিখিনি নম্বৰ তোমালোকে লাভ কৰিম বুলি ভাবিছা সেইখিনি নম্বৰ লাভ কৰিবলৈ সক্ষম হ'বা অথবা তোমালোকে OMR ফিলআপ কৰা যদি ভুল কৰা তেতিয়া হলে তোমালোকৰ উত্তৰৰ যি ফলাফল সেই ফলাফল নাহিবই গতিকে এই OMR ফিলআপ সম্পৰ্কে তোমালোকে জনাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এতিয়া সকলোবিলাক পৰীক্ষাই চাকৰিৰ বাবে আবেদন কৰা যিকোনো পৰীক্ষা মেডিকেলৰ পৰীক্ষা হওক বা একেবাৰে সৰু পৰীক্ষাৰ পৰা ধৰি ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ পৰা ধৰি APSC UPSC লৈকে যিবিলাক APSC বা UPSC প্ৰিলিমিনাৰী এক্সাম হয় বা অবজেক্টিভ টাইপৰ পৰীক্ষা হয় সেইবিলাকো এই OMR চিটতে এনসাৰসমূহ দিব লাগে এতিয়া এই OMR চিটনো কি এই OMR চিট হৈছে এইখন মানে এইখন হৈছে এখন উত্তৰ বহি আৰু ইয়াত তোমালোকে দেখিছা মই ওপৰৰখিনি কাটি দিছো যে সেইখিনি অন্য কথা একো নাই মানে এইখন এখন মক টেষ্ট পেপাৰ হয় সেইকাৰণে মই ইনষ্টিটিউটৰ নামটো কাটি দিছো বাকি তোমালোকৰ এনেকুৱা OMR চিট তোমালোকে পৰীক্ষা দিওঁতে পাবা আৰু বেক সাইডে এইখনত একো নাই কিন্তু কিছুমানত ইয়াতে তোমালোকৰ পৰীক্ষা সম্পৰ্কীয় কিছুমান তথ্য পাতি লিখা থাকিব পাৰে যে কিমান কোৱেশ্চন আহিছে বা সেই কোৱেশ্চনৰ বাবে নিগেটিভ মাৰ্কিং আছে নেকি সেইবিলাক কথা দিয়া থাকে ইয়াত কেইটামান ইনষ্ট্ৰাকচন দিয়া আছে কেনেকৈ ফিলআপ কৰিব লাগে ইনষ্ট্ৰাকচনখিনি চোৱা ইয়াতে কেনেকৈ এইটো চোৱা এইটো এটা ৰং মেথড মানে এইখিনি উত্তৰ আমি লিখিব লাগিব 1 নম্বৰৰ প্ৰশ্নটো ধৰা আছে যে তোমাৰ ৰাজ্যখনৰ নাম কি উত্তৰটো ধৰা 4টা দিয়া আছে মেঘালয় অৰুণাচল প্ৰদেশ অসম মণিপুৰ তেতিয়া অসমটো শুদ্ধ হ'ব গতিকে C নম্বৰ যদি অসম থাকে C টো আমি গোল কৰি দিব লাগে ঠিক তেনেকুৱা মই সেইখিনিলৈকে যাম বাৰু তাৰ আগতে তোমালোকৰ ৰোল লংটো ভৰাব লাগিব এতিয়া তোমালোকে চোৱা তোমালোকৰ ৰোল লংটো ধৰা হ'ল কোনোবা এজন ছাত্ৰৰ ৰোল লং 1 2 5 4 3 9 0 2 0 1 ধৰা এইটো ৰোল লঙৰ এজন ছাত্ৰক এতিয়া এইটো 1 লিখিলা নহয় ইয়াত তলত দেখিছা 1 2 3 4 5 কে 0 লৈকে আছে গতিকে 1 টো লিখাৰ পিছত তোমালোকে কি কৰিব লাগিব এই 1 টো এনেকে গোল কৰি দিব লাগিব এটো গোল কৰি দিব লাগিব তাৰ পিছত 2 টো লিখিলা নহয় 2 টো তোমালোকে ধুনিয়াকৈ এনেকে গোল কৰি দিব লাগিব তাৰ পিছত 5 টো তেনেকে তোমালোকে ধুনিয়াকৈ গোল কৰি দিব লাগিব তেতিয়াহে তোমালোকৰ এইটো ইভালুৱেচন হ'ব আৰু ৰোল লংটো দিয়া শুদ্ধকৈ দিয়াটো অতি গুৰুত্বপূৰ্ণ ৰোল লংটোৱে যদি ভুলকৈ দিয়া যায় তেতিয়া হলে তোমালোকৰ ইভালুৱেচন নহবই কাৰণ এইখন কাৰ বহি তাতটো নাম লিখা নাথাকিব কেৱল ৰোল লংটো চাই তোমালোকৰ বহিখন চোৱা হ'ব গতিকে ৰোল লংটো শুদ্ধ হ'বই লাগিব আৰু এই শুদ্ধ ফৰ্মত দিব লাগিব তোমালোকে ওপৰত যি লিখিছা সেইমতে লিখিলেও নহব তলত এইবোৰ শুদ্ধকৈ তোমালোকে ধুনিয়াকৈ ফিলআপ কৰিব লাগিব আৰু কি থাকিলে এতিয়া 0 টো দিলো তাৰ পিছত 2 থাকিলে এইটো 2 টো দিব লাগিব এনেকে তাৰ পিছত আকৌ 0 আহিলে 0 টো দিব লাগিব শেষত 1 আহিলে 1 টো দিব লাগিব এনেকে দিয়া হ'ল তাৰ পিছত এতিয়া চোৱা ইয়াতে টেষ্ট আইডি কোৱেশ্চন পেপাৰত কিবা আইডি নাম্বাৰ দিয়া থাকিব বা 1 2 3 ধৰা দিয়া থাকিলে তেতিয়া 1 2 3 থাকিলে তেতিয়া আকৌ ঠিক তেনেকে ইয়াত এনেকে দিব লাগিব 1 2 3 যত যি থাকে আৰু তোমালোকে জানা সিৰিজ থাকে মানে তোমাৰ কাখত বহা ছাত্ৰজনৰ প্ৰশ্নখন আৰু তোমাৰখন অলপমান বেলেগ বেলেগ হ'ব তেওঁ A পাব পাৰে তুমি B পাব পাৰা এনেকুৱাকে সিৰিজ থাকে একোখন পেপাৰৰ তোমাৰ হাতত যিটো সিৰিজ পৰে সেই সিৰিজটো ইয়াত লিখিব লাগিব ধৰা হল তোমাৰ C পৰিল তেতিয়া C লিখিব লাগিব ইয়াতে তোমালোকে C টো দিব লাগিব কোৱেশ্চন পেপাৰখন যেতিয়া তোমালোকৰ হাতত পৰিব তেতিয়া তোমালোকে সেই সমূহ কথা বুজি পাবা টেষ্ট আইডি কি সিৰিজ কি আৰু ইয়াত নেম দিয়া আছে এখনত কিন্তু নেমটো সাধাৰণতে OMR চিটত নাথাকে আৰু এইবোৰ বেটছ এটো মক টেষ্ট কাৰণে এইবোৰ দিয়া আছে এইবোৰ কোনো ডাটা ইয়াত দিবলগীয়া নাথাকে কেতিয়াবা ডেটটো থাকে বাকিবোৰ কিন্তু নাথাকে ক্যান্ডিডেট সিগনেচাৰ ইয়াত তোমালোকে এনেকে সিগনেচাৰটো তোমালোকৰ কৰিবা এডমিটত যেনে ধৰণৰ সিগনেচাৰ আছে তেনেকুৱাকৈ কৰিবা এইখিনি ইনভিজিলেটৰ সিগনেচাৰ মানে যিজন পৰীক্ষক থাকে তোমালোকৰ হলটোত সেই তেখেতৰ সহি এতিয়া চোৱা এইবোৰ যে আমি গুল যে দিছো সেইবোৰ গুলবোৰ কোনোবাই যদি ভাবে মই এনেকে পূৰণ চিন দি থৈ দিওঁ এইটো নিচিনাকে তেতিয়া হলে এটো নহব এটো ভুল মেথড কোনোবাই ভাবে মাজতে মই অকনমান এনেকে দি থৈ দিওঁ গুটেটো নিদিলো হেতু ভুল মেথড
কোনোবাই ভাবিছে মই এনেকৈ দি থ'লোঁ, নহ'ব তেতিয়াও। বা কোনোবাই ভাবিছে মই শুদ্ধ চিন দি থওঁ, তেতিয়াও নহ'ব। তাৰোপৰি 42 নম্বৰ, এইটো চোৱা, 42 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে এটো দিলা, তাৰপিছত পিছত ভাবিলা যে এ উত্তৰটোতো নহয়, বিটোহে হয়, মই বিটো দি দিওঁ, এইটো কাটি দিওঁ পূৰণ চিন দি, এইটো মই বি দি দিওঁ। তেতিয়া তোমালোকৰ গোটেই প্ৰশ্নটোৰ উত্তৰটো ভুলেই হ'ব, কাৰণ এবাৰ দিয়াৰ পিছত আৰু সেই দুইটা দিয়াৰ লগে লগে এইটো কেঞ্চেলেই গুচি যাব। কিছুমানে ভাবিব পাৰা যে এইটো আমি ব্যৱহাৰ কৰোঁ, এইটো কি হোৱাইটনাৰ, মানে আমি বগা চিয়াহীটো কেতিয়াবা ব্যৱহাৰ কৰোঁ লিখা ভুল হ'লে, কিন্তু OMR চিটত কেতিয়াও সেই চিয়াহীটো তোমালোকে ব্যৱহাৰ কৰিব নোৱাৰা। সেই চিয়াহীটো ব্যৱহাৰ কৰিলেও কি হ'ব, OMR চিটখন সেই নম্বৰটো ৰিজেক্ট হৈ যাব। এতিয়া তাত কৰোঁতে সদায় এনেকুৱা ডাঙৰ নিফৰ কলম নিব লাগে, কেতিয়াও কিন্তু জেল কলম নিব নালাগে, সদায় বল পেইনে লৈ যাব লাগে। এইখিনি আছিলে OMR সম্পৰ্কীয় কথা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে এখন OMR কেনেকৈ ফিল আপ কৰে সেই সম্পৰ্কে জানিব পাৰিলা।